নমস্কাৰ আসাম পুলিচ এবিইউৰ এছআৰ অন্যটি ভিডিঅ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল গতিকে আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পায় আমাৰ চেনেলবোৰত আপোনালোকে ক্লাছ কৰিব বিচাৰে ফ্ৰী অফ কষ্ট সকলোবোৰ ক্লাছ পাব আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওকে সো দেৰি কৰি আজি ক্লাছটো আৰম্ভ কৰিছো তাৰ আগতে আকৌ যিসকল আমাৰ পিডিএফবোৰ বিচাৰিছে আপোনালোকে অতি কম মূল্যত আমাৰ 3000তকৈ অধিক কোৱেশ্যনৰ পিডিএফবোৰ ল'ব পাৰিব পিডিএফ ল'বৰ কাৰণে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব সো পিডিএফ পাই যাব সো দেৰি কৰি আজি ক্লাছটো আৰম্ভ কৰিছো আজি প্ৰথম কোৱেশ্যনটো হৈছে নাছডাকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো আছিল which was the first Indian company to be listed on Nasdaq অপচন কেইটা চাই লব Infosys Satyam Cognizant Tisco কাক আনসাৰ কি হ'ব সো নাছডাকত তালিকাভুক্ত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো হৈছে মনত ৰাখিব শুদ্ধটো হৈছে Infosys ওকে যদি শুনা নাই আপোনালোকে সাৰ্চ কৰি চাব বহুত ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্যন which monument was built to commemorate the visit of King George V and Queen Mary to Bombay পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতিত কোনটো স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছিল ইণ্ডিয়া গেট গেটৱে অফ ইণ্ডিয়া ভিক্টোৰিয়া টাৰ্মিনাছ এলিফেণ্টা কেভছ কাৰেক্ট আনসাৰটো হৈছে গেটৱে অফ ইণ্ডিয়া বহুতে নাজানে যে গেটৱে অফ ইণ্ডিয়া কিহৰ কাৰণত নিৰ্মাণ কৰা হৈছিল হেতু হৈছে পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ বম্বে ভ্ৰমণৰ স্মৃতি সৌধ হিচাপে নিৰ্মাণ কৰা হৈছিল গেটৱে অফ ইণ্ডিয়া ওকে নেক্সট কোৱেশ্যনটো লাইছো অৰুণধতী ৰয় was the first Indian to win a Booker Prize she won for the book গতিকে এটা কথা মন কৰিব অৰুণধতী ৰয় হৈছে যে বুকাৰ বঁটা লাভ কৰিছিল প্ৰথম গৰাকী তেখেত গতিকে বুকাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আছিল অৰুণধতী ৰয় কোনখন কিতাপৰ বাবে তেখেতে এই বঁটা লাভ কৰিছিল অপচন কেইটা চাই ল'ব দ্য ঘোষ্ট ৰোড লাষ্ট অৰ্ডাৰ্ছ হোৱাইট টাইগাৰ্ছ দ্য গড অফ স্মল থিংছ কোনটো কাৰণে লাভ কৰিছিল শুদ্ধটো হৈছে দ্য গড অফ স্মল থিংছ ওকে এই কিতাপখনৰ কাৰণে তেখেতে বুকাৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্যনটো লাইছো which is the smallest district in India ভাৰতৰ আটাইতকৈ সৰু জিলা কোনখন কোনোবাই জানে নে আমাৰ ভাৰতৰ আটাইতকৈ সৰু জিলাখনৰ নাম মাহি য'ত আছে পণ্ডিচেৰীত চেণ্ট্ৰেল দিল্লী য'ত আছে দিল্লীত ডিউ দামান এণ্ড ডিউ আৰু য়মন পণ্ডিচেৰীত আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব আটাইতকৈ সৰু জিলা আমাৰ ভাৰতৰ জিঅ'গ্ৰাফি কোৱেশ্যন হয় এইটো কিন্তু ইয়াৰ আটাইতকৈ সৰু জিলা হৈছে মাহে ক'ত আছে পণ্ডিচেৰীত আছে ওকে নেক্সট কোৱেশ্যনটো লাইছো which state has the highest literacy rate কোনখন ৰাজ্যত সাক্ষৰতা হাৰ সৰ্বাধিক গোৱা কেৰালা মিজোৰাম মণিপুৰ কোনখন ৰাজ্যৰ সাক্ষৰতা হাৰ সৰ্বাধিক পঢ়া শুনা ল'ৰা ছোৱালীৰ সংখ্যা বেছি আছে গোৱা কেৰালা মিজোৰাম মণিপুৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কেৰালাত আছে ওকে কেৰালাৰ সাক্ষৰতা হাৰ সৰ্বাধিক মনত ৰাখিব নেক্সট কোৱেশ্যনটো লাইছো ফাৰ্ষ্ট ইউনিভাৰ্চিটি এষ্টাব্লিছ ইন ইণ্ডিয়া ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন বিশ্ববিদ্যালয় কোনখন আছিল ইউনিভাৰ্চিটি অফ কেলকাতা দিল্লী ইউনিভাৰ্চিটি মাদ্ৰাছ ইউনিভাৰ্চিটি বনাৰস হিন্দু ইউনিভাৰ্চিটি কোৱা ভাৰতত প্ৰতিষ্ঠা হোৱা প্ৰথমখন বিশ্ববিদ্যালয় কোনখন ইয়াৰ মাজতে কওঁ আসাম পুলিচৰ কাৰণে আমি মক টেষ্টবোৰ লৈ আহিছোঁ মক টেষ্টবোৰ চোৱাৰ যদি আপোনালোকে চাবৰ লগতে জেনেৰেল সায়েন্সৰ কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ বহুতে আমাক বিচাৰি থাকে বিভিন্ন ধৰণৰ চিলেবাছৰ ওপৰত টপিক গতিকে সকলোবোৰ টপিক আমি কভাৰ কৰিছোঁ যিহেতু আপোনালোকে পিডিএফ বিচাৰি আছে পিডিএফ ল'বৰ কাৰণে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পিডিএফ ল'ব পাৰিব এই নম্বৰটো মই আকৌ এবাৰ নম্বৰটো লিখি দিছোঁ 86 সো প্ৰথমখন বিশ্ববিদ্যালয় কোনখন আছিল ইউনিভাৰ্চিটি অফ কেলকাতা দিল্লী ইউনিভাৰ্চিটি মাদ্ৰাছ ইউনিভাৰ্চিটি বনাৰস হিন্দু ইউনিভাৰ্চিটি তো কাৰেক্ট আনসাৰ হৈছে ইউনিভাৰ্চিটি অফ কেলকাতা ওকে সো প্ৰথমখন বিশ্ববিদ্যালয় নেক্সট কোৱেশ্যনটো আহিছোঁ which state in India is the largest producer of soybean গতিকে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক সৰিয়হ উৎপাদন কৰে আমাৰ ভাৰতৰ এখন ৰাজ্য আছে য'ত সৰ্বাধিক সৰিয়হ উৎপাদন কৰা হয় অসম বিহাৰ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ সৰ্বাধিক সৰিয়হ ক'ত উৎপাদন কৰা হয় yes আমাৰ মধ্য প্ৰদেশত সৰ্বাধিক সৰিয়হ উৎপাদন কৰা হয় অসমত আগতে সৰিয়হৰ খেতি হৈছিল কিন্তু অসমত বৰ্তমান সৰিয়হৰ খেতিটো খুব কম মধ্য প্ৰদেশত বেছি কৰা হয়
নেক্সট কুৱেশ্যন হিন্দী দিৱস চেলিব্ৰেটেড ইন ইণ্ডিয়া অন ভাৰতত কোন তাৰিখে পালন কৰা হয় হিন্দী দিৱস আমাৰ ভাৰতত কোন তাৰিখে হিন্দী দিৱস পালন কৰা হয় 14 ছেপ্টেম্বৰ 12 এপ্ৰিল 10 এপ্ৰিল 14 ডিচেম্বৰ হিন্দী দিৱস কেতিয়া পালন কৰা হয় ওকে সো ইয়াৰ ৰাইট আনসাৰটো হৈছে 14 ছেপ্টেম্বৰ ছেপ্টেম্বৰ 14 তাৰিখে হিন্দী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ সো নেক্সট কুৱেশ্যনটো আগবঢ়াৰ আগতে মই আপোনালোক নাম্বাৰটো দিয়াত নহ'ল নাম্বাৰটো হৈছে মই বহুতে খুদি আছিল যে আমাৰ পিডিএফ ল'বৰ কাৰণে কোনটো নাম্বাৰ দিব লাগে নাম্বাৰটো হৈছে 8638 686 390 হা এই নাম্বাৰটো আপোনালোকে লিখি ল'ব আৰু এই নাম্বাৰটোত আপোনালোকে পেমেণ্ট কৰি যদি স্ক্ৰীনশ্বট দি দিয়ে আপোনালোকে পিডিএফ পাব গতিকে নাম্বাৰটো লিখি ল'ব 8638 686 390 জিৰ'টো তলত দিছোঁ ওপৰত ঠাই নহ'ল বাবে গতিকে লিখি ল'ব ওকে সো নাম্বাৰটো মই দি দিলোঁ পিডিএফ বিচাৰি থকাসকলে 149 পেমেণ্ট কৰি পিডিএফ ল'ব পাৰিব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ইজ দ্য বিগেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ জিলা কোনখন আমি সৰু জিলাখনৰ কথা গম পালোঁ হয়নে নহয় গতিকে ভাৰতৰ আটাইতকৈ জিলা কোনখন লেহ জম্মু এণ্ড কাশ্মীৰত আছে বিকানেৰ ৰাজস্থানত আছে যোধপুৰ ৰাজস্থানত আছে কচ্ছ গুজৰাটত আছে সো আটাইতকৈ ডাঙৰ জিলাখন কোনখন ইজি হয় কুৱেশ্যনবিলাক ইমান টান নহয় সো কোনে কিমান আনসাৰ দিব পাৰে শেষত কিন্তু সকলোৱে জনাব লাগিব আটাইতকৈ ডাঙৰ জিলাখন হৈছে কচ্ছ ক'ত আছে গুজৰাটত আছে ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ মনুমেণ্ট ৱাজ বিল্ড বাই মহম্মদ কুলি কুতুব শ্বাহ ইন 1591 টু কমেমৰেট দ্য এণ্ড অফ প্লেগ ওকে 1591 1591 চনত মহম্মদ কুলি কুতুব শ্বাহে প্লেগৰ অন্ত পৰা স্মৃতিত কোনটো স্মৃতিসৌধ নিৰ্মাণ কৰিছিল চাৰমিনাৰ জামে মছজিদ মক্কা মছজিদ টলি মছজিদ ওকে কাক এনসাৰ কি হ'ব কাক এনসাৰটো হৈছে চাৰমিনাৰ ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ এগ্ৰিমেণ্ট চাইন এট দ্য এণ্ড অফ ইণ্ডিয়া পাকিস্তান ৱাৰ অফ 1971 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ শেষত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ চলি আছিল 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ শেষত এখন চুক্তি স্বাক্ষৰিত হৈছিল কোনখন চুক্তি চিমলা এগ্ৰিমেণ্ট টাস্কেণ্ট ডিক্লেৰেশ্যন দিল্লী ডিক্লেৰেশ্যন নান অফ দ্য এবভ কাক এনসাৰ কোনখন হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত 1971 চনত এখন চুক্তি স্বাক্ষৰিত হৈছিল চুক্তিখন হৈছে চিমলা চুক্তি বা চিমলা এগ্ৰিমেণ্ট ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো ইনছেট আৰ্যভট্ট ভাস্কৰ ৰোহিণী কোৱা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ হৈছে আৰ্যভট্ট ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হু ডিজাইন দ্য ইণ্ডিয়ান পাৰ্লিমেণ্ট ইন নিউ দিল্লী নতুন দিল্লীত ভাৰতীয় সংসদৰ ডিজাইন কোনে কৰিছিল নতুন দিল্লীত ভাৰতীয় সংসদৰ ডিজাইন গুষ্টেফ আইফেল লে কৰ্বছিয়াৰ এডউইন লেঞ্চিয়াৰ লুইটেন্স বনানো পিছানো সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এডউইন লেঞ্চিয়াৰ লুইটেন্স ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ What was the code name of the first nuclear test conducted by India on 18 May 1974 in Pokhran, Rajasthan? 1974 চনত 18 মেত ৰাজস্থানৰ পোখৰাণত ভাৰতে কৰা প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ কোড নাম কি আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিবা কিমান চনত 1974 চনত 1974 কিমান তাৰিখে 18 মে তাৰিখে ৰাজস্থানৰ পোখৰাণত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাটোৰ কোড নাম আছিল কি আছিল অপাৰেশ্যন বিজয় অপাৰেশ্যন শক্তি স্মাইলিং বুদ্ধা অপাৰেশ্যন অশ্বমেধ কি দিছিল কোড নামটো কোনোবা জানেনে ইয়েছ স্মাইলিং বুদ্ধা নাম দিছিল সেই যিটো পৰীক্ষণটোৰ কোড নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ্ড এজ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল কোনখন বন্যপ্ৰাণী অভয়াৰণ্য কাজিৰঙা নেশ্যনেল পাৰ্ক গিৰ নেশ্যনেল পাৰ্ক নন্দা দেৱী নেশ্যনেল পাৰ্ক জিম কৰবেট নেশ্যনেল পাৰ্ক প্ৰথম ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন উদ্যানটো হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক এখন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো উলাৰ লেক য'ত কাশ্মীৰত আছে হুছেইন সাগৰ হায়দৰাবাদত আছে ৰংগৰ লেক ৰাজস্থানত আছে ডাল লেক কাশ্মীৰত আছে মিঠা পানীৰ হ্ৰদ কোনটো শুদ্ধটো হৈছে উলাৰ লেক ক'ত আছে
কাশ্মীৰত আছে ওকে নেক্সট কুৱেশ্যনটো লাইছো নাম্বাৰ অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া ভাৰতত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমানখন আছে ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কাৰেক্ট আনসাৰ হৈছে 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰি ওকে নেক্সট কুৱেশ্যনটো লাইছো হুইচ ষ্টেট ইজ ন'ন এজ ইণ্ডিয়াছ স্পেচ গাৰ্ডেন গতিকে ইণ্ডিয়াছ স্পাইচ গাৰ্ডেন কোনখন ষ্টেটক জনা যায় কেৰালা কৰ্ণাটক আসাম অন্ধ্ৰ প্ৰদেশ স্পাইচ গাৰ্ডেন বুলি কোনখন ষ্টেটক জনা যায় জলাৰ কাৰণে বিখ্যাত প্ৰচুৰ পৰিমাণে জলাৰ খেতি কৰা হয় জলকীয়াৰ খেতি কৰা হয় সো কাৰেক্ট আনসাৰ হৈছে কেৰালা ওকে নেক্সট কুৱেশ্যনটো লাইছো ইণ্ডিয়া ওয়ান ইজ ফাৰ্ষ্ট অলিম্পিক হকি গোল্ড ইন কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক হকিৰ স্বৰ্ণ পদক লাভ কৰিছিল কোনে ভাৰতে কোন বছৰত 1930 1928 1932 1927 কোৱা শুদ্ধটো হৈছে 1928 নেক্সট কুৱেশ্যনটো লাইছো ৰবীন্দ্ৰনাথ টেগৰ ফাৰ্ষ্ট নন ইউৰোপিয়ান ওন নোবেল প্ৰাইজ ইন 1913 ফৰ দ্য বুক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম ইউৰোপীয় 1913 চনত কোনখন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল গীতিমাল্য বালক মানসী গীতাঞ্জলি কাকেছটো হৈছে গীতাঞ্জলি ওকে নেক্সট কুৱেশ্যনটো লাইছো প্ৰজেক্ট টাইগাৰ ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়াৰ ভাৰতত প্ৰজেক্ট টাইগাৰ কোন বছৰ আৰম্ভ কৰা হৈছিল 1984 1970 1965 1973 কাৰেক্ট আনসাৰ হৈছে 1973 নেক্সট কুৱেশ্যনটো লাইছো ফাৰ্ষ্ট মিনিষ্টাৰ অফ এডুকেশ্যন হু হেভ বিন এৱাৰ্ডেড উইথ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল কুৱেশ্যনটো আকৌ এবাৰ চাবা ভাৰত ৰত্ন বঁটাৰে সন্মানিত হোৱা প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল মোৰাৰজী দেশাই আবুল কালাম আজাদ জাকিৰ হুছেইন জে.পি. নাৰায়ণ শুদ্ধটো হৈছে আবুল কালাম আজাদ তেখেতৰ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল যিয়ে ভাৰত ৰত্ন বঁটাৰে সন্মানিত হৈছিল নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া ভাৰতত সৰ্বোচ্চ জলপ্ৰপাত কোনটো কুঞ্চিকল ফলছ বৰাপানী ফলছ যোগ ফলছ কেনৰেম ফলছ সৰ্বোচ্চ জলপ্ৰপাত হৈছে ভাৰতৰ কুঞ্চিকল ফলছ ওকে নেক্সট কুৱেশ্যন অন হুইচ স্পেচ ক্ৰাফ্ট ডিড ৰাকেশ শৰ্মা মেক হিজ হিষ্টৰিক ট্ৰিপ টু স্পেচ কোনখন মহাকাশযানত ৰাকেশ শৰ্মাই মহাকাশলৈ ঐতিহাসিক ভ্ৰমণ কৰিছিল চেলুট 7 সোয়ুজ টি এপলো 11 প্ৰগ্ৰেছ 1 কোৱা ৰাকেশ শৰ্মাই কোনখনত গৈছিল শুদ্ধটো হৈছে চইচ টি ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আৰু এইটো হৈছে আজি শেষৰটো কুৱেশ্যন অন হুইচ ৰিভাৰ বেংক ইজ গোৱা লোকেটেড কোনখন নদীৰ পাৰত গোৱা অৱস্থিত গংগা মেণ্ডোবি গোমাটি সবৰমাটি কোনখন নদীৰ পাৰত গোৱা অৱস্থিত কোৱা কাৰেক্ট আনসাৰ হৈছে মণ্ডোবি নদীৰ পাৰত গোৱা অৱস্থিত সো আসাম পুলিচৰ এবিবি এছাৰ কাৰণে আমি সদায় ক্লাছ ৰেগুলাৰলি আমি লৈ আহোঁ গতিকে আপোনালোকে যদি আমাৰ ক্লাছবোৰ কৰা নাই কৰিব আৰু চেনেলটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশেষভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে PDF বিচাৰি আছে নাম্বাৰটো আকৌ এবাৰ কৈছোঁ 8638686390 এই নাম্বাৰটোত 149 পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব আপোনালোকে 3000তকৈ অধিক PDFৰ কুৱেশ্যন আপোনালোকে লাভ কৰিব সো আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল লাগিছে যদি ভাল লাগে পাইছে এটা লাইক কৰি দিব ওকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম